সমাজ সচেতন মোৰ শ্ৰদ্ধাৰ বাইদেউসকল মঞ্চত উপবিষ্ট আৰু ছাত্ৰ ছাত্ৰী তথা আজিৰ এই বিশেষ অনুষ্ঠানটোত অংশ লোৱা এই অঞ্চলৰ সচেতন সাংস্কৃতিক প্ৰেমী ৰাইজ সকলোলৈকে আজি এই শুভ মুহূৰ্তত আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। পূৰ্বে সকলোৱে কৈ অহাৰ দৰে এই অঞ্চলটোত এটা হেঁপাহ আৰু আশা পূৰণ হোৱাৰ দিশে আগবাঢ়িছে। সাংস্কৃতিক ক্ষেত্ৰখনত এই লক্ষীবাৰী অঞ্চলটো আৰু এধাপ আগলৈ গতি কৰাৰ প্ৰয়াস কৰা হৈছে কেইজনমান সচেতন সতীৰ্থৰ সহযোগত। খুবেই আনন্দিত আহ্লাদিত হৈছোঁ আৰু সেইকাৰণে আজিৰ দিনটোৰ সভা বাতিল কৰি কালি ৰাতিয়েই আহি উপস্থিত হ'লোহি তেওঁলোকৰ উদ্যোগক প্ৰেৰণা দিবৰ বাবে। আন একো কৰিব নোৱাৰিলেও লগত যে আছোঁ আমি সকলো, সেই উৎসাহ আৰু প্ৰেৰণা আৰু সেই প্ৰেৰণা আৰু উৎসাহকে লৈ নতুন প্ৰজন্মক এক সঠিক দিশত লৈ যাবলৈ তেওঁলোক সক্ষম হওক সেই আশাৰে তেওঁলোকৰ লগত খোজ পেলাইছোঁ। প্ৰথম অৱস্থাত নামটোৱেই এক নতুনত্ব আৰু সাংস্কৃতিক মনৰ প্ৰাগ যোগান ধৰিছে। হেঙুল এক সুন্দৰ নাম লৈছে, গীতিকাৰেও গাইছে, কবিও লিখিছে, বৰেণ্যসকলে লিখি থৈ গৈছে। এনে সুললিত শব্দৰ সুগঠিত কিছু সংলাপ যথেষ্টখিনি আমি পাওঁ আৰু আহ্লাদিত হওঁ, ভাল লাগে। জাতিৰ এনে কিছুমান শব্দ ভঁৰাল চহকী হৈ আছে, যি শব্দসমূহ আমি বিচাৰিয়ে নাপাওঁ। তেনে শব্দৰ লৈয়ে এইখিনি প্ৰজন্মক বাৰে ৰহণীয়া কৰিব বিচাৰিছে, নানা ৰঙেৰে ভৰাই তুলিব বিচাৰিছে। সাংস্কৃতিক মনবোৰ যেতিয়া সজীৱ হৈ উঠিব, সাংস্কৃতিক ক্ষেত্ৰখনত যেতিয়া সকলোৱে খোজ পেলাব, প্ৰতিটো শিশু সেই সাংস্কৃতিক ক্ষেত্ৰখনত খোজ পেলাই আগবাঢ়িব, অন্তৰ আত্মাবিলাক শুদ্ধ হৈ উঠিব, বিভেদৰ বীজবিলাক আঁতৰি যাব, সাম্প্ৰদায়িক শক্তিসমূহ লোপ পাব, জাতীয় চেতনাসমূহ জাগ্ৰত হ'ব। আমাৰ মাথো সেয়ে হেঁপাহ, সেয়ে আশা, জাতিটোৱে প্ৰাণ পাওক, প্ৰজন্মৰ প্ৰতিটো ক্ষেত্ৰত যাতে সাহসী এটা মন লৈ আগবাঢ়ি যাব পাৰে। সাহসী মনটো হ'বলৈ হ'লে প্ৰথম সাংস্কৃতিক মন হ'বই লাগিব। আৰু সাংস্কৃতিক ক্ষেত্ৰখনত লক্ষীবাৰী আঞ্চলিক কলা মঞ্চই বিগত বৰ্ষকেইটাত যি ধৰণেৰে আগভাগ লৈছে, তাৰ লগত খোজ পেলাই বৰ্তমান লক্ষীবাৰীত এই হেঙুল সমন্বয় কলাভূমিয়ে সমন্বয় বাৰ্তা কঢ়িয়াই আনক। এই গোটেই ভূমি কলাভূমি গঢ়ি তোলক, সাংস্কৃতিক এখন বিপ্লৱৰ মঞ্চ গঢ়ি তোলক। বিপ্লৱ মানে মই মাত্ৰ বিদ্ৰোহৰ কথা ক'ব বিচৰা নাই, বিপ্লৱ মানে পৰিৱৰ্তন, ৰূপান্তৰ। এই সমাজখনত ৰূপান্তৰৰ বীজ সিঁচক। জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি শিল্প চেতনা, যি শিল্প প্ৰতিভা, বিষ্ণুপ্ৰসাদ ৰাভাৰ যি শিল্প প্ৰতিভা, যি শিল্প চেতনা, সেই শিল্প প্ৰতিভা চেতনাসমূহ ইয়াত গঢ়ি উঠক। তাৰ লগে লগে
সংগীতৰ লগে লগে মই আশা কৰিম এই হেঙুল কলাভূমিয়ে তাৰ সমান্তৰাল গতিত শিল্পী সাংস্কৃতিক মনবিলাক সুদৃঢ় কৰিবৰ কাৰণে দৃঢ়তাৰে সাহসেৰে ভৰি তুলিবৰ কাৰণে শিশুসকলক কবিতাৰ আৰু চিত্ৰাংকনৰ ব্যৱস্থা নিশ্চয় কৰিব তেওঁলোকে কবিতা আবৃত্তিয়ে আৰু চিত্ৰাংকনে শিশুৰ মন দৃঢ়তাৰে ভৰি তোলে সাহসেৰে পৰিপূৰ্ণ হয় আৰু সংগীতেৰে শিশুৰ মন আলোড়িত কৰে গতিকে এনেধৰণে শিশুসকলক জাতিৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত হেঙুল সমন্বয় কলাভূমিয়ে চেষ্টা কৰিব আৰু তাত যি ধৰণেৰে হওক লাগিলে আমি সহযোগিতা আগবঢ়াই যাম আৰু মোৰ আশা মোৰ বিশ্বাস এই অঞ্চলৰ প্ৰতিজন সচেতন সতীৰ্থই সচেতন ব্যক্তিয়ে হেঙুল সমন্বয় কলাভূমিৰ এই সুন্দৰ মহান প্ৰয়াসত সকলোৱে আদৰিব আৰু আগবঢ়াই দিব বিদ্যালয় এখন গঢ়ি তোলাটো খুবেই কষ্টসাধ্য যোৱা এটা বছৰে প্ৰণৱে কৈ আহিছে এখন সাংস্কৃতিক বিদ্যালয় খোলা কথা কিন্তু আজি এটা বছৰৰ মূৰত আজি গঢ়ি উঠিছে গতিকে এটা বছৰৰ যি কষ্ট যি শ্ৰম যি আঁচনি সেই আঁচনিয়ে এটা ফলপ্ৰসূ ৰূপ পাওক আৰু এই অঞ্চলৰ লগতে এই অঞ্চলৰ পৰাই এই হেঙুল সমন্বয় কলাভূমিৰ পৰাই দেশৰ জাতিৰ বিশ্বৰ বুকুত থিয় হোৱাকৈ আমাৰ শিশুসকল আমাৰ এই অঞ্চলৰ প্ৰজন্ম তাৰ কামনা কৰিব আৰু হেঙুল সমন্বয় সাংস্কৃতিক যি কলাভূমি এই সমন্বয় কলাভূমিয়ে প্ৰকৃততেই জাতিৰ আৰু দেশৰ সমন্বয়ৰ বাৰ্তাবাহক হওক তাৰ কামনা কৰি মই সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ শুভেচ্ছামূলক চমুকৈ দুআষাৰ সামৰিছোঁ। ধন্যবাদ।